Hey guys, welcome to my Shyam vlog. মই আপোনালোকক দাৰ্জিলিঙৰ ভিডিঅ' এটা ক্লিপ লৈ আনিছোঁ। মানে ককায়ে কৈছিলে তাৰ পৰা ভিডিঅ' কৰি আনিছে আপোনালোকক দেখাম। বলক তেনেহ'লে অপেনিঙৰ পৰা আৰম্ভণি কৰোঁ। প্লিজ গাই ছাবস্ক্ৰাইব কৰি দিব। বহুত ৰবা ভিডিঅ' ক্লিপটো আনিছোঁ। বলক তেনে মোৰ প্ৰথম আৰম্ভণিৰ পৰা কৰোঁ বলক। Hey guys, welcome to my Shyam vlog. মই এতিয়া গৈ আছোঁ সৰু পথাৰ। কাক আনিব যাম কি কথা আপোনালোকে চাই থাকিব দেই। এতিয়া মই ইয়াতে আছোঁ কি কয় এইটো পুদুমণি নে কি এইটো চাবচোন। আৰু দাৰ্জিলিঙো গৈ আছোঁ বলক। এইফালে আমাৰ বৰপথাৰ, এইফালে বৰপথাৰ যায়, এইফালে সৰু পথাৰ। এইফালে যাম মই কাক আনিব গৈ আছোঁ। এইটো বাইকটোতো চিনি পাইছে আৰু এইটো মালিককে আনিব গৈ আছোঁ। বলক আপোনালোকে আগলৈ চাই থাকিব কাক আনিব গৈ আছে দেই গাইছ। বাই বাই। প্ৰথমত তাক আনি লওঁ, তাৰপিছত দাৰ্জিলিং গৈ আছোঁ। অকণমান অপেক্ষা কৰক। এটি সুধিবলে মন যায়, যি কথা কবলে মোৰ বুকুখন ধপে ধপাই। চালি জাৰি চালে তুমি নকলেও পাবা বুজি। হে গাইছ, মই ক'ত আছোঁ চব? মই আছোঁ চৰ্টৰ ওপৰত দেখিছেনে? সেইটো কিন্তু কাৰেণ্টটো বেছি ওচৰত হৈ গ'ল। আৰু কি হ'লেও চকুত কিবা সোমালে। এইফালে এইটো ৰাস্তা ডাইৰেক্ট দেওপানী যাব হা। এইফালে সৰু পথাৰ চৌখৰ পৰা আজি লগ কৰিবলগীয়া। হে গাইছ, এতিয়া আমি লগ পালোঁ। এতিয়া আমি তাত কথা চথা পাতি লওঁ। এতিয়াহ'লে তেনেহ'লে বলক দাৰ্জিলিং বলক বলক এইটোৱে মেইন হ'ল দাৰ্জিলিঙৰ তিষ্টা নদীখন। ইমানেই ডাঙৰ মানে আৰু কি ক'ব মানে। এইফালে চব এইটো টাৰ্ণিং নে পাপা গাইছ, কেনেকৈ টাৰ্ণিং বাৰু? কোনোবা গৈছে নেকি বাৰু ইয়াত প্ৰথমবাৰ? মইতো হ'লে কিন্তু যোৱা নাই দেই গাইছ। কিন্তু হ'লে ককায়ে ভিডিঅ' আনি দিছে কৰি কিনি। মই কৈছিলোঁ ফোন কৰি তাক আপুনি ভিডিঅ' লৈ আনিব বুলি। অকণমান টাৰ্ণিংকেইটা যি মেইন টাৰ্ণিংকেইটা এইটো দেখিছেনে? এইফালে পাহাৰ বুম বুম মানে এইফালে মানে পাথৰে পাথৰ মানে আৰু একদম চাইড এইখন পাহাৰ, এইটো নদী পাহাৰ। এইটো গুগলত মাৰিলে ওলাই যায় দেই, তিষ্টা ব্ৰিজ বুলি ক'লে একদম গুগলত মানে ধুনীয়াকৈ মানে ওলাই যায় মানে গাইছ। আৰু নেপালী কথা বুজি পায়নে? বুজি পায় যদি আৰু বুজি পাবই আৰু, কিন্তু বেয়া চাই নাপাব দেই। বুজি নাপালেও আৰু চাই থাকক আৰু কৈছে, কিন্তু বুজি পালে আৰু ভাল আৰু। यहाँ चाहिँ बाटो साह्रै डेन्जर नि, सानो पनि এইবোৰ কি আকৌ ইমান ডেঞ্জাৰ গাইছ, দেখিছেনে? ঐ মানে আৰু নদীয়ে নে? বৰ ধুনীয়া বে জেগাকেইটা। अब छैन होला। কোনোবা গৈছে নেকি আগে পিছে বাৰু? গ'লে কমেণ্ট কৰি জনাবচোন। পাথৰে পাথৰ আৰু বোলে গাইছ বোলে ইয়াত বোলে এইবোৰ ইটাবোৰ মানে ৰাস্তাটো মানে পাহাৰটো মানুহবোৰ পাহাৰ ওখত গাড়ীটো ওপৰলৈকে নাযায় মানে এই তলতে থয় মানে। তাৰ পৰা মানে 4টা নিলে বোলে ওপৰলৈ বোলে 50 টকা দিয়ে বোলে। আমি যদি তাত যোৱাহেঁতেন মানে কিমান পইচা ইনকম কৰিলোহেঁতেন ন গাইছ। টাৰ্ণিং চাওক না, টাৰ্ণিং পোৱা ইয়াৰ পৰা যদি গিৰিলে আৰু নক'ব আৰু গাইছ কি হ'ব আৰু মানে আৰু ক'বই নোৱাৰিম আৰু মানে মা বুলিয়ে মানে মাতিব নোৱাৰিম মানে ইমানেই মানে আৰু ৰাস্তা আৰু বে টাউনটো চাওক না।
অ' দাদা লাহে গাড়ী চলাবি দেই বহুত ভয় লাগে এনেকুৱা টাৰ্ণিঙত এই লাহে 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 চলাব লাহেকে 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 ইমান স্পীডত নাযাব লাহে লাহে যাব নাজাৰা চোক নাজাৰা গাইজ নাজাৰা চোক নাজাৰা গাইজ আৰু এইটো ভিডিঅ'টো মানে বনাবলৈ মানে একেবাৰে মাথা বেয়া কৰি দিছে মানে মোবাইলটো কি হ'ল মানে একদম চিধাকৈ ভিডিঅ' কৰি দিলে মানে ইয়াক মানে জুজুংগে মানে আধা ঘণ্টামান লাগি গৈছে মানে ইমান কষ্টত মানে আপোনালোকক মই মানে ভিডিঅ'টো মানে দেখাই দিছোঁ আৰু মানে তাক কৈছিলোঁ মই কিন্তু সি আকৌ ডাইৰেক্ট মোবাইলটো চিধা কৰি দিলে আকৌ ইউটিউবত নলয় এনেকুৱা পথালি সৰু হৈ যায় সেইকাৰণে মানে একেবাৰে মাথা বেয়া কৰি দিছে মানে জুজুংতেহে পাৰিছোঁ আৰু মানে তথাপি মানে যে আপোনালোকক মই ক্লিপটো দেখাই দিছোঁ আপোনালোকে একদম ছাবস্ক্ৰাইব কৰি দিব সেইটো একেবাৰে নেপাহৰিব দেই পাৰিলে শ্বেয়াৰ কৰি দিব আৰু কি কথা আছে আৰু ছাবস্ক্ৰাইব কৰাটো একো ডাঙৰ কথা নহয় ন গাইজ অকল ছাবস্ক্ৰাইবে কৰি দিব লাগে সেইটোৱে কৰি দিয়ক টাৰ্ণিং চাওক টাৰ্ণিং कोही बडा त आइयो नि त्यही बाटोको माथिबाट हामी आयौँ सेलरोटी जस्तो बाटो छ फेरि यता त्यही यही माथि जाइन्छ होला ইয়াত আকৌ অসমৰ পৰা আহি কিনে আকৌ গাড়ী চলাব নোৱাৰি আকৌ একদম মানে বহুত টিপা লাগিব মানে ইমানে সিহঁতৰ মানে ড্ৰাইভাৰকেইটা টিপা দেখিছেনে কেনেকৈ টাৰ্ণিং কৰাইছে মানে একদম মানে টিপা লাগিব দেই গাইজ সাৱধান গ'লেও মানে যাতে আৰু ড্ৰাইভাৰ এটা তাৰ পৰা লৈ ল'ব দেই গাড়ী 180 डिग्रीको टर्निङ छ है 180 डिग्रीको यता गाडी आयो अहिले हामी आएको हो दाजु हो राम्रो जानु ल दाजु তেনেহ'লে গাইজ বাই বাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই বাই গাইজ